25ৰ যিটো বিটিচি নিৰ্বাচনৰ যিটো কেণ্ডিডেট সেইটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে আৰু যোনে যোনে খেলিব ইচ্ছা আছে অহাকালিৰ পৰাই টিকেটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ চেকত দিব লাগিব এইটো কেছ টাকা নহয় চেক আমাৰ দলত মানে ডনেশ্যন দিব লাগে যোনে যোনে কেণ্ডিডেট বিচাৰিছে সেইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা ইয়াৰ ভিতৰত যিসকলে ইলেকশ্যন খেলিব বিচাৰিছে বিপৰীত দলৰ হৈ সেইটো জানুৱাৰী 15 তাৰিখৰ ভিতৰত কিবাটো এপ্লিকেশ্যনটো দিব পাৰিব ইয়াৰ পিছত নোৱাৰিব আৰু ইয়াৰ কাৰণটো কি আগতে আপোনালোকে এনেকুৱা পইচা দিয়া নিয়ম নাছিল নাই আগতো লৈছিল আগত 10 লাখ আৰু এমএলএ বিলাক 5 লাখ এনেকুৱা ডনেশ্যন লয় আগত 10 লাখ আছিল এমচিএলএটো এই ইয়াৰ আগত লোৱা নাছিল আমি প্ৰথমবাৰ হৈছে যোৱা 2020ত এইবাৰ ছেকেণ্ড যিটো 2025ৰ যিটো বিটিচি নিৰ্বাচনৰ যিটো কেণ্ডিডেট সেইটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে আৰু যোনে যোনে খেলিব ইচ্ছা আছে অহাকালিৰ পৰাই টিকেটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ চেকত দিব লাগিব এইটো কেছ টাকা নহয় চেক আমাৰ দলত মানে ডনেশ্যন দিব লাগে যোনে যোনে কেণ্ডিডেট বিচাৰিছে সেইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা ইয়াৰ ভিতৰত যিসকলে ইলেকশ্যন খেলিব বিচাৰিছে বিপৰীত দলৰ হৈ সেইটো জানুৱাৰী 15 তাৰিখৰ ভিতৰত কিবাটো এপ্লিকেশ্যনটো দিব পাৰিব ইয়াৰ পিছত নোৱাৰিব আৰু ইয়াৰ কাৰণটো কি আগতে আপোনালোকে এনেকুৱা পইচা দিয়া নিয়ম নাছিল নাই আগতো লৈছিল আগত 10 লাখ আৰু এমএলএ বিলাক 5 লাখ এনেকুৱা ডনেশ্যন লয় আগত 10 লাখ আছিল এমচিএলএটো এই ইয়াৰ আগত লোৱা নাছিল আমি প্ৰথমবাৰ হৈছে যোৱা 2020ত এইবাৰ ছেকেণ্ড